নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক আকৌ এবাৰ স্বাগতম মোৰ টেকনিকেল আছামিজ চেনেললৈ। তো আজি আমি কথা পাতিম হোৱাটছএপৰ পৰা কেনেকৈ ডেইলি 100 টকা আৰ্ণ কৰিব পাৰে। তো দেৰি নকৰোঁ, বলক যাওঁ ভিডিঅ'লৈ। বন্ধুসকল, এতিয়াতো আপোনালোকে প্ৰায়ভাগে গম পায় যে এতিয়া জিঅ' জামানা চলি আছে। তো জিঅ' চিম থাকোঁতেও যদি পাৰ ডে আপুনি এটকা এটাও অনলাইন আৰ্নিং নকৰে, তেনেহ'লে আপোনাৰ নেটটো ৱেষ্ট হৈ যায়। ৱেষ্ট মানে কি, এনেই চলোৱা টাইপৰ হৈ যায়। তো আজি আমি আপোনাক এনেকুৱা এটা এপছৰ কথা ক'ম, যোনটো এপছৰ পৰা আপুনি পাৰ ডে হোৱাটছএপৰ পৰা 100 টকা আৰ্ণ কৰিব পাৰিবই। অলপ কষ্টও কৰিব লাগিব, সেইটো চবেইতো গম পায় ন। কিবা এটা কাম কৰিবলৈ হ'লে অকণমান হ'লেও কষ্ট কৰিবই লাগিব, তেতিয়াহে আপোনাৰ কিবা এটা সাফল্য হ'ব। তো দেৰি নকৰোঁ, আপোনালোকক মই যোনটো এপছৰ কথা কৈছোঁ সেইটো নাম হৈছে জিনি এপছ। জিনি এপছটো মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে তাৰ পৰাই ডাউনলোড মাৰি ল'ব। তো আপোনালোকক দেখাইছোঁ, প্লে' ষ্ট'ৰত প্ৰথমতে আপোনালোকে চাৰ্চ কৰিব GINE জিনি এপছ। এইটো যোনটো ইনষ্টল দেখাইছে, মই ইনষ্টল কৰি থোৱা আছে এইটো এপ। তাৰ ৰেটিং আছে 4.1 মিলিয়ন ডাউনলোডাৰ। জিনি এপছ আপোনাৰ কমেণ্টবিলাকো ভাল আছে ইয়াত। তো আপোনালোকে ইয়াৰ পৰা ইনষ্টল কৰি ল'ব, মই ইনষ্টল কৰি থোৱা আছে। তো ইয়াৰ পৰাই আপোনালোকে চিম্পলি অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকক চাইন আপ অপশ্যন দেখাব, চাইন আপ কৰিব। প্ৰথমতে আপোনালোকৰ মোবাইল নম্বৰটো ভৰাই ল'ব, OTP এটা আহিব আপোনালোকৰ। মোৰ OTP আহি গ'ল। OTP অহাৰ লগে লগে ডাইৰেক্ট আপোনালোকৰ এইটো দেখাই দিছে। মই এইটো চাইন আপ কৰাৰ লগে লগে 5 টকা জমা হৈ গ'ল। আৰু এতিয়া আপোনাৰ কথা হৈছে, আপুনি ইয়াৰ পৰা পইচা আৰ্ণ কৰিব কেনেকৈ। আৰ্ণ কৰিবলৈ হ'লে আপুনি পে'টিএম কেছত যাব, ফ্ৰী পে'টিএম কেছ ইনভাইট কৰিলে মানে 105 টকা পাবই চিয়'ৰ। মানে আপুনি দিনটোত যদি ফেচবুকত, মই এইটোৱে কৈছিলোঁ যে হোৱাটছএপত আপোনাৰ গ্ৰুপ আছে বা ফ্ৰেণ্ড আছে, কাৰোবাৰ এজনক শ্বেয়াৰ কৰি পিনে যদি এটা দিনটোত এজন মানুহক যদি আপুনি ডাউনলোড মৰাব পাৰে, তেনেহ'লে পাৰ ডে আপুনি 100 টকা ইনকাম কৰিব পাৰিব। আৰু পিনে এক্সট্ৰা 5 টকা এটা পাব, 105 টকা হ'ব আপোনাৰ পাৰ ডে। তো এপটো গম পালেই অকণমান মেহনতো কৰিব লাগিব, এনেইতো থৰি এপ আপোনাক পইচা দি দিব, পইচা কোনো এনেও নিদিয়ে। তো আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে লাইক কৰিব, লাইক কৰিবলৈ নাপাহৰিব। লাইক কৰিলে মানে ভিডিঅ'টো আগলৈ যাব। এতিয়া কোনোবা এজন নহয় কোনোবা এজনেতো চিয়'ৰ এইটো কাম কৰিবই, আৰু তেওঁ কমচে কম দিনটোত 100 টকা এটা ইনকাম কৰিব পাৰিব পাৰ ডে। আৰু গোটেই আপোনালোকৰ বান্ধৱীলৈ শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু লগতে মোৰ নতুন চেনেল হয় এইটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ কাৰণে চায়োনাৰা।